দুজনে ক্লাস 9 আর তুমি ক্লাস 6 ত কোন স্কুলত পঢ়া আনিছিলে যে ছাৰৰ নতুন ঘৰৰ কি আদৰণি বুলি কয় আদৰণি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰণী ব্লগছ আপোনালোকলৈ আজি নতুন এটা ভিডিঅ' আনিছোঁ ভিডিঅ'টো অলপ আজিৰটো বেলেগ হয় কাৰণ বহুত দিনৰ পাছত মই আজি ব্লগ দিব আহিছোঁ কাৰণ মানুহটো জ্বৰ হৈ থকাৰ কাৰণে ব্লগ দিব পৰা নাছিলোঁ আজি আহি পালোঁ সুখ দুখৰ কথা সুধিব আহিছোঁ আমাৰ সকলোৱে চিনি পোৱা নবনেৰে ছাৰৰ ঘৰত আহিছোঁ চ' নবনেৰে ছাৰে কেনেকৈ হৈ আছে কি কেনেকৈ চলি আছে চ' তাৰ সুখ দুখৰ কথা সুধিব আহিছোঁ চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বৰ্তমান এইটো ছাৰৰ থকা ঘৰখন হয় এই আমাৰ অপানাও আছে লগতে আমাৰ মিচিঙৰ জনপ্ৰিয় চদিয়াটো বুৰলিলৈকে ফেমাছ ইউটিউবাৰ হয় অপানাও আছে চ' ছাৰৰ ঘৰখনক চাব আহিছোঁ এইটোৱে ছাৰৰ এতিয়া বৰ্তমান হোৱা মেলা জেগা হয় এইটো এইখনে হয় ছাৰৰ এইটো ছাৰৰ ল'ৰা দুজন হয় নাম কি আছিলে তহঁতৰ দুজনৰ মোৰ নাম সিলভেষ্টাৰ পেগু আৰু তোমাৰ মোৰ নাম প্ৰিচিয়াছ পেগু প্ৰিচিয়াছ পেগু কিমান ক্লাছত পঢ়া দুজনে ক্লাছ 9 আৰু তুমি ক্লাছ 6 ত কোন স্কুলত পঢ়া মই শিলাপথাৰ পাব্লিক স্কুল আৰু তুমি তাতে পঢ়া ভালকৈ পঢ়িবা হা মই ছাৰৰ লগত বহি আছোঁ ছাৰৰ খবৰ ভালে চাগে পিছে ভালনো কি ক'ম জীৱনটোৱে তিতা কেঁহা অভিজ্ঞতাহে প্ৰচুৰ পৰিমাণে ভৰ্তি হৈ আছে তাৰপিছত সেইটোৱে দুখৰ মাজতে মই হাঁহোঁ দুখৰ মাজতে হাঁহি থাকিবলগীয়া হৈছে হয় এনেকুৱা চিটুৱেশ্যনত এতিয়া আছে সেইদিনা ছাৰে গুৱাহাটী গৈছিলে বুলিও শুনা পাইছিলোঁ কি কাৰণত গৈছিলে গুৱাহাটীলৈকে এই কি বুলি কয় আপোনাৰ ধৰক মোৰ বেমাৰ সৰু সুৰা বেমাৰ বুলি কৈ ডাঙৰ বেমাৰো হয় চকুৰ কোটা দাঁতৰ শিৰ বুলি যে কয় এই দাঁতৰ শিৰটো ইয়াত খুব বিষায় তাৰমানে ইনফেকশ্যন হ'ল এইটো কাৰণে এটা ইয়াৰ পৰা সৰাই পেলালোঁ গতিকে সেইবোৰ হৈ যায় আৰু দাঁতৰ বিষত গৈছিলে মানে দাঁতৰ বিষত তেতিয়াহ'লে ভাল হ'ল চাগে এতিয়া ভাল হ'ল ভাল হ'ল ন বিষত থাকিব পৰা নাই কৰি কিন্তু তেওঁ সহ্য কৰি যেন তেনে আহি পালোঁ বৰ্তমান এতিয়া ঘৰতে আছেগৈ চ' ঘৰত এতিয়া কোন কোন আছে ছাৰ আপোনাৰ লগত ঘৰত এতিয়া মোৰ ফেমিলি বুলিবলৈ মানুহজনীটো নাই তাৰপৰা দুটা ল'ৰা আৰু এজনী ছোৱালী ল'ৰা ছোৱালীবিলাক আছেনে চাওঁ মাতি দিয়ক এনে চাওঁ বেটা এতিয়া আমাৰ নবনৰে ছাৰৰ ফেমিলি আছে ল'ৰাটোৰ নক আমি আৰু তোমাৰ চিচিলি পেগু কিমানত পঢ়ি আছা কিমান ক্লাছত ক্লাছ 9 আৰু LKG আছে ছেকেণ্ডটো ক্লাছ 6 আছে তেওঁ হেৰি চলি আছে অনলাইনত সকলোৱে চিনিয়ে পায় নবনেৰে ছাৰক আৰু বহুত আমাৰ মিচিঙৰ ফেমাছ ছিংগাৰ আছিলে কণ্ঠশিল্পী চ' এতিয়া চবেই গমেই পাইছিলে ছাৰক যেতিয়া প্ৰব্লেমত আছিলে তেতিয়া চবেই সহায় কৰিছিলে ঘৰ বনাই দিম বুলি ঘৰো বনাই দিছিলে চ' ছাৰ কি হ'ল কথাবোৰ অলপ আপুনি জনাই দিব নেকি আমি দেখিছোঁ ঘৰটো বনাইছিলে কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই মানে এনেকুৱা দেখিছোঁ চ' আপুনি অলপ কিবা প্ৰব্লেম আছিলে নেকি ফাইনেন্সিয়েলৰ প্ৰব্লেম বা কিবা কিছুমান প্ৰব্লেমো থাকি যায় ন চ' প্ৰব্লেমবোৰ কি আছিলে এইটো চৰকাৰেহে দায়িত্ব লৈছে এইটো মোৰ নিজৰ দায়িত্ব লোৱা ঘৰ নহয় গতিকে চৰকাৰে কি ভাবি সেইটো গাফিলতিতে কৰিছে নে চৰকাৰ সঁচাকৈ টকা পইচাই নাই নেকি মই সেইটো ক'ব নোৱাৰোঁ এই ঘৰটো নিৰ্মাণ কৰোঁ বুলি সেইদিনাখনৰ পৰাই ধুমধাম এই বালি শিল গিৰাই দিলে তেতিয়াখনৰ পৰাই লাগিছে তাৰপিছতে দেখোন পেনোৱাৰ নৈকে বনাই পেলাই তেনেকৈ থৈ দিলোঁ এতিয়া ছাৰ কবৰ আছে নাই এই য'ত নেকি ঘৰ বনাইছিলে সেইবোৰ মানুহৰ আগত বনোৱা মানুহবিলাকৰ মানে ৰিক্স লোৱা মানুহবিলাকৰ খবৰ আছে নে নাই সেইটো আপোনালৈ এবাৰ হ'লে কল কৰে নে নাই এনেকৈ নাই নকৰে এনেকুৱা একো নকৰে ন
কাৰণ চৰকাৰ দায়িত্বত যিটো ঘৰটো ৰৈছে এইটো মিছামাৰ গাঁও পঞ্চায়ত বুলি কয় যিহেতু গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৱে মানে এই মিছামাৰতে অৱস্থিত হয় নহয় গতিকে সেই মিছামাৰত কোনে ৰাজত্ব কৰে কোনোবা এটা চৰকাৰ তাৰমানে এই গাঁও পঞ্চায়ত হেৰি এটা আছে ন গতিকে এই মিছামাৰ গাঁও পঞ্চায়ত পঞ্চায়ত চৰকাৰী যিবোৰ প্ৰেচিডেণ্টে হওক মেম্বাৰে হওক সেই মিছামাৰ গাঁও পঞ্চায়তে দায়িত্ব লোৱাৰ কাৰণে সেইটো সকলোৱে আশা কৰিছে কিন্তু মিছামাৰ গাঁও পঞ্চায়তে দেখোঁ মোৰ প্ৰতি কিহৰ ভাৱ আছে নাজানো অসুবিধাখিনি মই নাজানো চৰকাৰৰ এটা অংশ গাঁও পঞ্চায়তটো হয় নহয় কিন্তু গাঁও পঞ্চায়তে এইটো দিশ লোৱা হৈছিলে সেইটো গাঁও পঞ্চায়তে এতিয়া খবৰ নাই বুলি ভাবোঁ আৰু ইয়াৰ খবৰ নাই যেতিয়া নাই আৰু এতিয়া বনোৱাও নাই আৰু দেখা সাক্ষাতো নহয় সেইটো সকলে খবৰ নোৱাৰে বছ মানে এইটো ৰাইজে এতিয়া কেইবাৰ যদি গম পায় তেতিয়াহ'লে আমাৰ ৰাইজেহে সেইটো জনাজাত কৰাটো ৰাইজৰ কৰ্তব্য উচিত বুলি ভাবোঁ এতিয়া নৱনৈৰ ছাৰ আৰু আমাৰ জনপ্ৰিয় ইউটিউবাৰ অপানাও সকলোৱে চিনি পায় যতীন্দ্ৰ পাইট চ' অলপ দুআষাৰমান কৈ দিয়ক ছাৰৰ কিবাৰ কাৰণে আজি আহি বহুত দুখ লাগিছে বেয়াও লাগিছে ছাৰে আমাক মাতি আনিছিলে যে ছাৰৰ নতুন ঘৰৰ কি আদৰণি বুলি কয় আদৰণি বুলি কয় কিন্তু নতুন ঘৰটো কি হ'ল মানে জানুৱাৰীতে হ'ব লগা আছিলে কিন্তু এতিয়া হৈছে বুলি মই ভাবিছিলোঁ কিন্তু এতিয়াও হোৱা নাই দুবৰিয়ে একদম আৱৰি ধৰিছে ওখ ওখ গছ গছনিয়ে আৱৰি ধৰিছে তো চাই বহুত বেয়া লাগিছে কিনো ক'ম আৰু ক'বলৈ ভাষা বিচাৰি পোৱা নাই মই আৰু ক'ব লগা বিশেষ একো নাই ছাৰক সকলো মানুহে ভাল পায় সকলো মিচিং ৰাঙামে ভাল পায় কিন্তু আজি দুৰ্ভাগ্যজনক যে ছাৰৰ ঘৰখন আগত যেনেকুৱা আছিলে তেনেকাই হৈ আছে আৰু এইখন ঘৰ আপোনাৰ আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে সাজি দিয়া ঘৰ আছিলে কিন্তু এইখন মানে বহুত কমজোৰ ঘৰ ক'ব গ'লে ইমানখিনি এফৰ্ড কৰিব নোৱাৰিলেও ছাৰক মৰম যে যাচিছে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে তাৰ কাৰণে ছাৰে ধন্যবাদ দিছে বা সকলো মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনক ধন্যবাদ দিছে আৰু মই একদম কৃতজ্ঞ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনক এইখন ঘৰতে থাকিছে ছাৰে আৰু বতাহ বৰষুণৰ পৰা অলপ হ'লে ৰক্ষা যে পৰিছে তাৰ কাৰণে ধন্যবাদ এতিয়াতো ছাৰৰ এইখনতে থাকে পকী ঘৰখনতো কমপ্লিট হোৱা নাই চ' এই ঠাণ্ডা ছিজনত কেনেকৈ থাকিব ছাৰ মা নাম আৰ্টিষ্ট এছ'চিয়েশ্যনৰ দ্বাৰাই এতিয়াও আছো যেনে সে আগে সে চৰকাৰৰ নাই ইধৰণে কিন্তু চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়া নাই বুলি মই ভাবোঁ কাৰণ ইয়াৰ কাৰুকাৰ্যহে কয় গতিকে এতিয়া একো কাৰুকাৰ্য হোৱা নাই যেতিয়া মই অভিযোগটো মই চৰকাৰৰ ফালেহে ঠেলি দিছোঁ মই সেইকাৰণে ভাবোঁ এখেতসকলে আৰু ডক্টৰ ৰঞ্জোজ পেগু ছাৰ এখেতো মোক ভালকৈ চিনি পালেও মোৰ কাৰণে ভাবিবৰ সময় নাই এখেতসকলক গতিকে তথাপি এখেতসকল নিজস্বভাৱে যদিও মোক বেয়া পায় কিন্তু ৰেঙামৰ কাৰণে ৰেঙামৰ এটা সৰু এটা মানুহ আছিল যদিও মিচিঙাই আপোনাৰ পাতৰ পৰা অন্তত ৰেঙামৰ কাম হিচাপেই মোকো কৰি দিয়ক মই যি অসুবিধাত ভুগি আছোঁ সেই অসুবিধাটো এখেতসকলে মোক হাত উজান দিয়ক আৰু তেতিয়া অন্ততঃ মই জীয়াই থকাকৈ কিবা এটা কৰি দিয়ক আৰু দিছ ইজ মাই ডিমাণ্ড আপনার ano kumdam langkan kol ngolong gidak silo gisa pa na kumdam hadde mo no kumdam na sandi pamna lor ke sena oluk sarke আসলে চৰকাৰে বনাই দিয়া পকী ঘৰ কিন্তু আমি দেখিছোঁ ঘৰখন একো সম্পূৰ্ণই হোৱা নাই চ' ছাৰে কি দিয়া পকী ঘৰ কিন্তু এতিয়ালৈকে একো
50%ও কাম হোৱা নাই বৰ্তমান এতিয়ালৈকে চ' সকলোৱে চাই দিব লাগে চৰকাৰেও চাই দিব লাগে আৰু যোনবিলাক আমাৰ চৰকাৰত সংযোগ থকা মানুহবিলাক অলপ চাই দিব লাগে ঘৰটো বনাবৰ দায়িত্বটো ল'ব লাগিব কোনোবা কণ্ট্ৰেক্টৰ বা কোনোবা এজন ন গতিকে ঠিক তেনেকৈ মিচিং এইটো কি গাঁওবৰ মিছামৰা গাঁও পঞ্চায়ত হয় তাৰ কেইজনমান কৰ্মীয়ে দায়িত্ব লৈছিলে কিন্তু খবৰ নাই দেখা সাক্ষাতো আজিকালি নাই এতিয়া ছাৰৰ ভবা মতে এইটোৱে যে যোনবিলাক অলপ হ'লেও দায়িত্ব লৈছিলে আৰু যোনবিলাক অলপ হ'লেও এই ঘৰৰ কাম কাজবোৰ কৰিছিলে সেইবোৰ মানুহে যেনেকা হ'লেও অহা দিনবোৰত খা খবৰ কৰি এই গড়টো সম্পূৰ্ণ কৰিবলৈ ছাৰে অনুৰোধ কৰিছে চ' আপোনালোকে চবে সহায় সহযোগিতাৰে কামবোৰ কৰি যাব বুলি আশা কৰিছোঁ এই ভিডিঅ'ৰ আশাৰে ছাৰে চবক জনাব বিচাৰিছে চ' আপোনালোকে চবে সহায় সহযোগিতাৰে কামবোৰ কৰি যাব বুলি আশা কৰিছোঁ এই ছাৰ এতিয়া সুখ দুখ কথা বহুতেই পাতিলোঁ ছাৰৰ পৰা চ' চবে সহায় কৰাটো ভাল আৰু হয় নাই চবে সহায় কৰাটো ভাল চ' চবে সহায় কৰিব আপুনি সহায় কৰিলে কাইলৈ আপোনাৰ অসুবিধাত কোনোবাই সহায় কৰিব চবে সহায় কৰিব চ' এতিয়া ছাৰৰ ঘৰৰ পৰা ওলাই যাবলৈ হ'ল এতিয়া ছাৰে কিবা এটা কয় নেকি চ' একো ছাৰৰ এতিয়া ক'বলৈ নাই আৰু চ' ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ তাৰপিছত কিবা এটা কওক আমাৰ অপানাও হওক ব্লক একচুৱেলি ৰনি ব্লক এই ৰনি নামৰ ল'ৰাজন আমাৰ মিচিং ল'ৰা হয় আৰু মিচিং ল'ৰা বুলি নহয় অসমত আছে যেতিয়া নেকি আমি সকলোৱে অসমীয়া ত' অসমীয়াত সি কিবা কথাবোৰ কয় ত' অসমীয়া ভাষাত কয় অসমীয়া ভাষাত ক'লে আপোনালোকে হয়তো নিশ্চয় বুজিব আমাৰ মিচিং ল'ৰা হয় ত' মিচিং ল'ৰা হ'লেও আমি অসমত আছোঁ অসমীয়া সেইকাৰণে মিচিঙত কথাবোৰ নকয় অসমীয়াত কয় বুলি কিছুমান মিচিং ল'ৰা বা ছোৱালীয়ে বেয়া পাব পাৰে কিন্তু তেনেকুৱা নহয় আমাৰ মিচিঙৰ সমস্যাবোৰ আমাৰ মিচিঙৰ যিবোৰ কিবাবোৰ অসমীয়া ভাষাত ক'লেহে সমগ্ৰ অসমবাসীয়ে বুজি পাব হয়নে নহয় সেইকাৰণে ৰনিজ ব্লগ নামৰ এই চেনেলটো এই ব্ৰড চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোক যদি আপোনালোকে চিনি পায় ছাবস্ক্ৰাইব কৰি দিব মোৰ সদস্য হ'লে এতিয়া আৰু অসমীয়া ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই